নমস্কাৰ কণমানিসকল, তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি তোমালোকৰ পাঠ্যপুথিত থকা কণ্টগ্ৰামৰ বুদ্ধি এই পাঠটি আজি আমি পঢ়িবলৈ শিকিম। কণমানিসকল, এই পাঠটিত কণ্টগ্ৰাম নামৰ এটা কেটেলা পহুৰ কাহিনী কোৱা হৈছে। আহাচোন আমি পাঠটি পঢ়িবলৈ আৰম্ভ কৰোঁ। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম আছিল কণ্টগ্ৰাম। এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। সেয়ে মাকে ক'লে, হাবিৰ সিমূৰে এজোপা নাচপতি গছ আছে, তাৰে কেইটামান খাই আহগৈ যা। মাকৰ কথামতে সি নাচপতি খাবলৈ গ'ল। সি তলসৰা নাচপতি খাবলৈ লওঁতে তাৰ মাক দেউতাকলৈ মনত পৰিল। সি এটা বুদ্ধি ভাঙিলে। সি তলসৰা নাচপতি কেইটামান এঠাইত গোটালে। এইবাৰ সি নিজৰ কাঁইটকেইটা কৰি ল'লে। 1, 2, 3 বুলি সি ওলোটা আখৰ মাৰিলে। 4টা নাচপতি তাৰ কাঁইটত হালি ধৰিলে। নাচপতিকেইটা লৈ সি কেকু জেকুকৈ ঘৰলৈ গ'ল। মাক দেউতাক আৰু সি নাচপতিকেইটা ভগাই খালে। মাকে ক'লে, আমাৰ কণ্টগ্ৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা।